আমাৰ আজি লক্ষী পূজা এইটো চোৱা লক্ষী মা সজাই আছেনে মায়ে লক্ষী মা সজাই আছেনে চিকুমা এইটো লক্ষী মা তাৰপিছত কি কৰিব পূজা কৰিব তাৰপিছত আমাৰ পূজাৰ যো-জা চলি আছে শেৱালি ফুলো লৈছে শেৱালি ফুল আৰু কিয় পৰি গৈছে চিকুমা বাবু ক'ত আছিলে আকাৰ ওপৰতে মাৰে সেইখন বহাই দিলাক দেখোন হয় নেকি ভালদৰে বাবুৱে আমাৰ আঁকি আছে আৰু কি আঁকছে আৰু এতে আঁকা মাজত এটা আঁকা এটা আঁকা এটা এখন ভৰি আঁকা এটা ফুট দিয়া এনেকে ফুট এটা দি দিয়া এনেকে ইমানকে দিব নালাগে অলপকৈ দিলেই হ'ল এটা টোপ এটা দি দিয়া অলপ পিছত চাকি জ্বলাই লক্ষী চৰিত্ৰ পঢ়িব আমাৰ চিকুমা পঢ়িবানে তুমি ডাঙৰ হ'লে পঢ়িবা আজি কোনে পঢ়িব মা নপঢ়ে নেকি মা পঢ়িব নমু পঢ়িব এইয়া নমুত থাপনা লগাইছে এতিয়া চাকি ধূপ লগোৱা হ'ল হোৱাৰ পিছত এতিয়া আমাৰ শ্ৰীমতীয়ে লক্ষী চৰিত্ৰ পঢ়িব লক্ষী চৰিত্ৰ পঢ়ি থকাৰ মাজতে চিকু আৰু মই দুজনে মা লক্ষীৰ চৰণত সেৱা এভাগ ল'লোঁ লক্ষী চৰিত্ৰ পঢ়া হোৱাৰ পিছত সকলোৱে ফুটা ল'লে আৰু মোকো আমাৰ বাবুৱে ফুটা দিলে লক্ষী পূজাত আমাৰ পূজা পাতি হৈ গ'ল পূজা পাতি হৈ যোৱাৰ পিছত বাবু ফটা দিলে আমাৰ ফটা দিয়া হ'ল ফটা ল'লোঁ আমি এতিয়া প্ৰসাদ পাতি খাম হাতত কি লৈছা এইটো লাড্ডু লৈছা